কিচিম আনন্দ উপভোগ কৰিবলৈ সাবস্ক্ৰাইব কৰক এই চেনেলটো আৰু বেল আইকনটো চুই দিয়ক। শুনিছো ঘটিকাই নামৰ বৰলাটোৱে বোলে ছোৱালী বিচাৰি হাহাকাৰ কৰি ফুৰিছে। তাৰ লগত অলপ ধেমালি কৰোঁ। পিছে নম্বৰটো ক'ৰ পৰা পাম? সিহঁতৰ গাঁৱৰ দিগন্তৰ পৰাই পাই যাম নম্বৰটো। ঠিক আছে, তাৰ পৰাই লৈ লওঁ। পেচাব কৰিবলৈ যাম বুলি ভাবিছিলোঁ, আকৌ কোনে ফোন কৰিলে দাই? হেল্ল', কোনে কৈছে? মই জানমণিয়ে কৈছোঁ। আইঐ দেহি হয়নে? পিছে আপুনি কোনে কৈছে? মই কৈছোঁ আকৌ মই কোন? তুমি জানমণি আকৌ। নহয় দাদা, মই মানে আপোনাৰ নামটো সুধিছোঁ। মোৰ নামটো যাতেকে বেয়া নহয়, সেইকাৰণে মোৰ ক'বলৈকে লাজ লাগে। নামটো ক'বলৈনো কি লাজ কৰিব লাগে দাদা? মানুহৰ নামটোৰ লগত একো কথা নাথাকে নহয়, মানুহটোহে ভাল বেয়া কথা থাকে। মোৰ নামটো আচলতে ঘটিৰাম কিন্তু গাঁৱত চবে ঘটিকাই বুলিহে মাতে। ইমান ভাল নামটোকো আপুনি বেয়া বুলি কৈছে যে? আকৌ এবাৰ কওকচোন, আৰু এবাৰ শুনিবলৈ মন গৈছে। ঘটিৰাম। আৰু এবাৰ কৈ দিয়ক ভালকে। ঘটিৰাম। এইবাৰহে হেঁপাহ পেলাইছে আকৌ। পিছে ফোনটো ক'ত লাগিছে বাৰু? এতিয়াতো ফোনটো ক'তো লগোৱা নাই লগোৱাটো। তুমি ফোন কৰাৰ আগতে কাৰেণ্টত লগাই থোৱা আছিলে তুমি ফোন কৰাৰ কাৰণে ঔৱাখিনি লৈ আহিলোঁ আপোনাৰ লগত কথা পাতি মোৰ ইমান ভাল লাগিছে দাদা। আচ্ছা, আজি থৈ দিওঁ, কাইলৈ আকৌ মাৰিম দেই। মাৰিবি যেনো মাৰিবি দেই। অ'কে, বাই। হওক দে হওক। তাৰমানে কিটো দাই? তাৰমানে মোক বাইদেউ বুলি ক'বলৈ ক'লে না কি দাই? এই জানমণিজনী মোৰ লগত ইমান ভালকে কথা পাতে। বৰ ভাল মানুহ পায় দেই এইজনী। বেচেৰীজনী মোবাইলত পইচা ভৰাই দিব কৈছিলে। এই আইজনী কেতিয়া বিয়া খাবলৈ যাব জানো? কণী কেইটামান লুকুৱাই কিনি বেচি কিনি মোবাইলত পইচা ভৰাই দিম বুলি ভাবিছিলোঁ। এতিয়ালৈকে যাব জনাই নাই এইজনী। এই জানমণিয়ে ফোন কৰিছে। আহেঁতে নেদেখাকে ক'ৰবাত লুকাই লওঁগে দেই। হেল্ল', জানমণি কোৱাচোন। হেল্ল' ঘটিকাই, মই আপোনাক বেয়া পাইছোঁ। কালি আপুনি মোক 199 ৰিচাৰ্জ কৰি দিম বুলি ক'লে, ক'ত কৰি নিদিলে যে? হ'ব জানমণি, তুমি চিন্তা নকৰিবা। এই গধূলি সময়ত আমাৰ মায়ে আজি ঘৰত নাথাকিব যে, তেতিয়া মই দোকানলৈ গৈ কিনি তোমাক 199 টকা ৰিচাৰ্জ কৰি দিম দেই। হ'ব তেনেহ'লে ঘটিকাই, আপুনি যে ইমান ভাল। কিন্তু আপুনি ডেকা ল'ৰা এটা হৈ কিনি কিয় এনেকুৱাটোকে থাকে? অলপ ভালকে থাকিব আকৌ। জিন্সৰ লং পেণ্ট পিন্ধিব, চশমা পিন্ধিব, ধুনীয়া ধুনীয়া চোলা পিন্ধিব, তেতিয়াহে হিৰোটোৰ লেখীয়া দেখিব আকৌ। মই ডেকা ল'ৰা হৈ জানো? মোকচোন চবেই বুঢ়া হলি মানুহজনী আন বুলিহে কয়। সেইটোৱে আকৌ, আপুনি লং পেণ্ট চং পেণ্ট পিন্ধি নাথাকে যে, সেইকাৰণে বুঢ়া বুলি কয় আকৌ। হ'ব তেনেহ'লে জানমণি, মই এতিয়াই যাম আমাৰ বাবুৰ লং পেণ্ট এটা চাৰ্ট এটা পিন্ধিমগে। হেল্ল' জানমণি কোৱাচোন। হেৰি নহয় ঘটিকাই, আপুনি মোক গোটেই দিনটো ফোন কৰি নাথাকিব আকৌ। মই কলেজত থাকোঁতো, সেইকাৰণে কথা পাতিবলৈ মোৰ অসুবিধা হয় নহয়। মই যেতিয়া ফোন কৰিম, তেতিয়া কথা পাতিম হা। হ'ব জানমণি, তাৰমানে মই তোমাৰ মাতটো দিনটোত এবাৰো শুনিব নাপালে মনটো বেয়া লাগি থাকে যে, সেইকাৰণে মই এবাৰমান শুনো বুলি পিনি ফোন কৰি থাকোঁ আচ্ছা ঠিক আছে বাৰু, এতিয়া থৈ দিওঁ হা। হ'ব থৈ দিয়া। হেল্ল' জানমণি কোৱাচোন। ঘটিকাই, আপুনি কালি ৰাতি 12টা বজালৈকে ফোন কৰি আছে মোক। ইমান ৰাতি ফোন নকৰিব আকৌ।
আমাৰ মা দেউতা জানিলে মোক পিটিব আৰু আপোনাৰ লগত কোনোদিন কথা পাতিব নিদিব মোক। হ'ব জানমণি, আজিবা মই ৰাতি তোমাক কেতিয়াও ফোন নকৰোঁ দেই। তাৰমানে আজি 2 দিন হৈ গ'ল যে তোমাৰ মাতটো মই শুনিব পোৱা নাই, সেইকাৰণে তোমাৰ মাতটো এবাৰকে শুনিম বুলি পিনি ফোন কৰিছিলোঁ ক। ঘটিকাই, ইউ আৰ ছ' চুইট। হে? চুইছেট মানে কি মই বুজি নাই পোৱা যে। চুইছেট নহয় ঘটিকাই, ছ' চুইট। তাৰমানে মানুহে কাৰোবাৰ কথাবোৰ বহুত ভাল লাগিলে, মিঠা লাগিলে ইংলিছত ছ' চুইট বুলি কয় আকৌ। মইনো কিটো জানো সেনেকুৱা গৰু নেগুৰত যোৱা কেঁকুৱা কলেজত পঢ়া মানুহ গোটাহেঁতেনো। ঘটিকাই, আপোনাৰ মোক চাবলৈ মন নাযায়নে বাৰু? আপুনিতো মোক দেখাই নাই। চাবলেনো মন যায় ক দেই। আচ্ছা, তেনেহ'লে আপোনাৰ হোৱাটছআপ নম্বৰত মোৰ ফটো এটা পঠিয়াই দিছোঁ দেই। দিয়াচোন দিয়া। হ'ব বাৰু, মই পঠিয়াই দিছোঁ। এইজনী মানুহজনী, ইমান ভাল মানুহজনী, চকু এটা বেয়া বেছি। একো নাই, চকু এটা বেয়া বুলিও তাই মানুহ নহ'লেহে ক। চেহেৰা এনেও নোখোৱাইচোন। আজি বহুত দিন হৈ গ'ল জানমণিয়ে ফোনে কৰা নাই। তাৰ মাতটো শুনিবলৈ ইমান যে হেঁপাহ লাগিছে মোৰ। আজি মই নিজেই ফোন কৰোঁ নেকি দাই। তাৰ কিবা হৈছে চোন বেচেৰিয়। লগাই চাওঁচোন ফোনটো। হেল্ল' জানমণি, ভালনে? মোৰ ভালেই। আপোনাৰ ভালনে? মোৰ ভাল নহয় জানমণি। আজি ইমান দিন হ'ল তোমাৰ মাতটো শুনিবই পোৱা নাই। সেইকাৰণে এইকেইদিন মই ভালদৰে খাবও পৰা নাই, শুবও পৰা নাই। তোমালৈ বৰকৈ মনত পৰি থকাৰ কাৰণে আজি মই নিজেই ফোনটো লগাইছোঁ। তুমি বেয়া পাইছা নেকি? নাই পোৱা ঘটিকাই, কিয় বেয়া পাম? বাৰু ঘটিকাই, সেইদিনা আপুনি আকৌ মোক 199 টকা ৰিচাৰ্জ কৰি দিলে নেকি? তোমাৰ ৰিচাৰ্জ শেষ হোৱা তাৰিখটো পাইছিলেহি যে, সেইকাৰণে মই আকৌ ভৰাই দিলোঁ ক এদিন আগতে। থেংক ইউ দেই ঘটিকাই। বাৰু ঘটিকাই, আপোনাক যে সেইদিনা মই মোবাইলত মোৰ ফটো এটা দিছিলোঁ, চালে নাই আপুনি? চালোঁ, আজিলৈকে নেচামনে? সেই ফটোখন দেখিও আপুনি মোক ভাল পাই আছেনে? ফটোখনত আপুনি মোক দেখিলেইচোন মই দেখিবলৈ কিমান বেয়া, আকৌ চকু এটা বেকা। আপুনিতো এজন সুস্থ সবল ডেকা ল'ৰা। মইতো আপোনাক দেখিছোঁ নহয়, আপুনিহে মোক দেখা নাই। সেইটো কথা নহয় জানমণি। মোক চেহেৰা নেলাগে নহয়। মোক লাগে এখন সঁচা অন্তৰে ভাল পোৱা সঁচা হৃদয়, যিয়ে মোক চিৰদিন মৰম কৰিব। ঘটিকাই, মই আপোনাক আকৌ ফোন কৰিম দেই। এতিয়া থৈ দিওঁ। হ'ব জানমণি, তোমাৰ মাতটো এবাৰ শুনিলোঁ, মোক আৰু একো নেলাগে। হেল্ল', কি হ'ল জানমণি? ইমান ৰাতিপুৱাই ফোন কৰিলা যে? ঘটিকাই, ৰাতিপুৱাই ফোন কৰিছোঁ।
কথামান ক'বলৈ আছে সেইকাৰণে ৰাতিপুৱাই ফোন কৰিছোঁ কোৱা আকৌ কি কথা ক'বলৈ আছে মোক আপুনি বেয়া নাপাব ঘটিকাই মই আচলতে আপোনাৰ লগত ধেমালিহে কৰিছিলোঁ মই আপোনাৰ লগত বিয়া হ'ব নোৱাৰোঁ আপুনি মোক পাহৰি যাওক মই ভাবিবই পৰা নাই সুধিব মন যায় কেতিয়াবা মৰম ভাল পোৱাবোৰ শেষ নেকি আকৌ মনত পৰে যে মৰম ভাল পোৱা আছিল নো কেতিয়া শেষ হ'বলৈ আঁতৰি গ'ল পাগল নিচিনা লাগিছে মই একো প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাই ভুলটো মোৰ আছে এন্ধাৰ ৰাতি নাজানো কিয় অসহায় লাগে বেদনা ভৰা হৃদয়খনি নীৰৱতা